নমস্কাৰ। আজি মই ঘুগুনি বনাব লৈছোঁ। ভিডিঅ' এটা কৰি আপোনালোকৰ আগলৈ আনিছোঁ। প্ৰথমতে মই কুকাৰত বুট লগতে আলু অলপ ভাজি পেলাই একেলগে সিজাই লৈছোঁ। লগতে কেইটামান মগু মাহো আছে আৰু এখন কেৰাহীত এটা বিলাহী দুফাল কৰি, দুটা পিঁয়াজ, কেইফুটামান নহৰু আৰু জলকীয়া দুটা লৈ পেলাই অলপমান ভাজিছোঁ। এইখিনি এতিয়া মই অলপ সময় ভাজিম। অলপ ৰঙচুৱা কৰি এইখিনি মই ভাজি ল'ম। এইখিনি ভাজি ল'লে ইয়াৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হ'ব। এইখিনি মোৰ ভজা হৈ গৈছে, ধুনীয়া ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। এখন প্লেটত মই এইখিনি এতিয়া উলিয়াই লওঁ। আপোনালোকে এনেকৈ বুটৰ ঘুগুনি বনাইনে বাৰু জনাবচোন। এনেকৈ প্ৰথমতে মই প্লেট এখনত এইখিনি ভাজি লৈ উলিয়াই ল'লোঁ আৰু অকণমান সময় মই এইখিনি ঠাণ্ডা হ'ব দিম। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিৰ জাৰ এটা লৈছোঁ আৰু ইয়াতে মই আটাইখিনি বস্তু দি ল'লোঁ। লগতে অকণমান আদাও দিলোঁ, এটুকুৰ ডালচেনি আৰু কেইটামান জিৰা দিছোঁ। এইখিনি ধুনীয়াকৈ এটা মই মিহি পেষ্ট এটা বনাই ল'ম। কেইটামান কাজু দিলোঁ। এটা বাটিত মই জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলাৰ গুড়ি অকণমান আৰু জালুকৰ গুড়ি উলিয়াই ৰেডি কৰি থৈছোঁ। কেৰাহীত তেল গৰম হৈ আছে। ইয়াতে মই প্ৰথমতে দুটা তেজপাত দিলোঁ। লগতে দিলোঁ অকণমান মই পাঁচফোৰণ। এইখিনি অলপ সময় ভাজিম আৰু ইয়াত মই বেলেগে পিঁয়াজ নিদিওঁ, কাৰণ মই পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ। এইখিনি ভাজি থাকোঁতে মই বনাই লোৱা পেষ্টটো ইয়াতে ঢালি দিছোঁ। এইখিনি অলপ সময় ভাজিব লাগিব। অলপ ইয়াতে মই পানীও এড কৰিম। পানী একাপমান দিছোঁ, তাৰপিছত এইখিনি মই ভাজি আছোঁ। ইয়াত এতিয়া মই হালধি দিলোঁ। মই বুট মগুখিনি আৰু আলু একেলগে প্ৰেছাৰ কুকাৰত সিজাওঁতে তাতে মই নিমখ দিয়ে দিছোঁ, গতিকে ইয়াতে আৰু মই নিমখ নিদিওঁ। আৰু মই উলিয়াই লোৱা এই মছলাখিনি মই ইয়াতে দি দিলোঁ, এই গুড়ি মছলাখিনি। এনেকুৱাকৈ বনালে আচলতে তৰকাৰীখন খুব ধুনীয়া সোৱাদ এটা হয়। আমি তেলতো পিঁয়াজ, নহৰু, আদা এইবিলাক দি ভাজিব পাৰোঁ, কিন্তু মই আজি পেষ্ট এটা বনাই লৈ এনেকৈ ভাজিছোঁ। আৰু এনেকুৱাকৈ বনালে তৰকাৰীখন খুব ধুনীয়া জুতি এটা উঠে। আৰু এইখিনি অলপ সময় এনেকৈ ভাজি আছোঁ। এতিয়া মই কুকাৰৰ পৰা আলু, বুট মগুখিনি ইয়াতে দি দিলোঁ। এই আলুখিনি মই অকণমান তেলত ভাজি লৈছিলোঁ, সেইকাৰণে ৰংটো খুব ধুনীয়া হৈছে। ইয়াৰ ৰংটো খুব ধুনীয়া হৈছে কিন্তু। এনেকৈ থুপথুপীয়াকৈও ৰাখিব পাৰি। মই কিন্তু ইয়াত আৰু এগিলাচমান পানী এড কৰিম। এই এগিলাচ পানী মই কুকাৰটোতে লাগি থকাখিনিৰ লগত মিহলি কৰি দি দিলোঁ।
তৰকাৰীখন খুব ধুনীয়াকৈ উতলি আছে। ধুনীয়া হৈছে ৰংটো। এনেকুৱা ধৰণৰ তৰকাৰী বা ঘুগুনি পৰঠা, ৰুটি, লুচি, ভাত সকলোতে মিলে। আপোনালোকে কিহৰ লগত খাই ভাল পায় জনাবচোন। এতিয়া এটা বাটিত মই উলিয়াই ল'লোঁ। এই ঘুগুনিখন লুচিৰ লগত বা ৰুটিৰ লগত খুব ধুনীয়া লাগে, পৰঠাৰ লগতো ভাল লাগে। আপোনালোকে ভাতৰ লগত খাই ভাল পায়নে আন বেলেগ ৰুটি লুচিৰ লগত খাই ভাল পায় জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়া বেছি লৰালৰি হৈছে আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি ৰাখিব পাৰে। মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ।